গুড মৰ্ণিং এভৰিৱান, ৰিম্পি অনলাইন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই বনালে মায়ে নিমখীয়া পিঠা আৰু এইফালে এতিয়া আমি তিনিটা বহি ল'লোঁ লুডু খেলিবলৈ বুলি দেই। আনদিনাৰ দৰে আকৌ ওলালোঁ কলেজলৈ বুলি। এইফালে আজি ভাইটিয়ে মোক থ'বলৈ আহিছে, তাৰপৰা ভিতৰতে লগ পালে লগৰ এজনী। তাৰপৰা পিছে আজি আহিয়ে কেণ্টিনতহে বহিছোঁহি, কিয়নো আস্তাবাৰ ফালৰ পৰা আজি মেগী খুৱাইছে। আৰু এইফালে দেখিছে নহয়, মেগী হয় মানে আমি ভিডিঅ' কৰি আছোঁ। তাৰপৰা মেগী বোলে অলপ দেৰি হ'ব বুলি শুনি এটি চাহ অৰ্ডাৰ দি দিলে আৰু তাহাঁতৰ চাহ আহি পাই গ'লহি আৰু লাহেকৈ আমাৰ মেগীও আহি পালেহি। তাৰ পৰা আকৌ আমাৰ ফোন আহিলে যে কোৰাছৰ ছাৰহঁত আহিলে প্ৰেক্টিছ কৰাবলৈ বুলি। এইফালে আমি সেইকাৰণে কোৰাছ প্ৰেক্টিছ কৰিবলৈ বুলি গুচি আহিলোঁ। তাৰ পৰা আজি পিছে নাটক ইয়াত হৈছে দেই, মানে কনফাৰেন্সত আজি মিটিং আছে আজি, সেইটো কাৰণে ৰংগমঞ্চতহে জেং বিহু প্ৰেক্টিছ হৈছে। চব মানে আজি খেলি মেলি হৈ গ'ল। তাৰ পৰা বায়েও ফোন কৰিলে, বোলে টাউনতে আছোঁ, মোক বজাৰ কেইটামান কৰিবলৈ আছিলে। বজাৰ কৰি হৈ গ'ল, বা আৰু ভাইটি আহিছিলে দেই। তাৰ পৰা এইফালে পাপিচাত দিছিলোঁ অৰ্ডাৰ, পাপিচাত আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি পাপিচাতটো খাই লওঁ দেই, বাই বাই।